So bhai welcome back to Kiturase Views আৰু আজি আমি কথা পাতিম বিশ্বজিৎ দাৰ বিষয়ে। বিশ্বজিৎ দা হৈছে ইনষ্টাগ্ৰাম ৰিলছৰ দুৰ্দান্ত প্ৰেমিক। তোমাৰ যদি কেতিয়াবা মুড বেয়া হৈ থাকে এখেতৰ ভিডিও যদি তুমি 2-3টা একেলগে চাই দিয়া তেতিয়াহলে হয়তো তোমাৰ বিনা কাৰণত খং উঠি যাব পাৰে। টিকটক বেন হোৱাৰ পিছত হয়তো ভাবিছিলো আমি যে এনেকুৱা ভিডিও হোপা সোশ্যাল মিডিয়াৰ পৰা আঁতৰি যাব, কিন্তু আমাৰ মাৰ্কদাৰ সহ্য নহল আৰু এটা নতুনকৈ ফিচাৰ ইনষ্টাগ্ৰামত লঞ্চ কৰি দিলে আৰু সেইটোৰে নাম হৈছে ৰিলছ। আৰু সেই ৰিলছতে নিজৰ ক্ৰিয়েটিভিটি দেখায় আমাৰ বিশ্বজিৎ দা। আহকচোন বাৰু এখেতৰ ক্ৰিয়েটিভিটি আমি অলপ চাই লওঁ। দাদাক মই ইনষ্টাগ্ৰাম ৰিলছৰ প্ৰেমিক নামটো কিয় দিছো হয়তো আপোনালোকে এতিয়া গম পাইছে। এজনী ছোৱালীৰ লগত দাদা যাই আছে, কিন্তু ইমান ঠাই থকাৰ পিছতে আনজনী ছোৱালী আহি দাদাৰ গাত লাগিহে কাপোৰখন পেলাবলৈ পালে আৰু দাদাৰ গাৰ্লফ্ৰেণ্ডটো কম নহয়, তেওঁ নিজৰ বেগটো পেলাই দিলে। এতিয়া দাদা কোনফালে যাব? কিন্তু দাদাই গাৰ্লফ্ৰেণ্ডক বেগটো দিলে আৰু ছোৱালীজনীকো টাৱেলখন দিলে। ৱাহ! আৰু ইহঁতে প্ৰেম বোলা বস্তুটো ইমান সহজ কৰি দিছে নহয়, বিশ্বাস হোৱা নাই, চাই লোৱা। প্ৰেমত যদি এনেকৈ ইয়েছ দিলে হয় তেতিয়াহ'লে কথাই নাছিল। ইয়াত এজনী ছোৱালী আহিছে আৰু সেই লগৰজনে ডাইৰেক্টলি ল'ৰাজনৰ ফালে দেখুৱাই দিল দেখুৱাই দিছে আৰু প্ৰেম হৈ গ'ল, খতম। আৰু এই সোপা কথা যেতিয়া মই ক্লাছ 8ত এজনী ছোৱালী সুধিবলৈ গৈছিলো তেতিয়া মোক কৈছিল জানা নিজৰ কাম কৰ। গজব বেজতি। শিট, এইটো ভিডিঅ' মোৰ মা পাপাই নাচালেই হ'ল। আৰু দাদাৰ ভিডিঅ' হয়তো দেখিলে, আৰু দাদা এনেকুৱা ভিডিঅ' সোপা বনাই ভাবে নিজকে চেলিব্ৰিটি বুলি। এইটো ভিডিঅ'ত এজনী ছোৱালীয়ে দাদাক লগ কৰিবলৈ একদম বহুত বেছি উৎসুক হৈ আছে আৰু লগৰকেইটাই কৈ আছে যে যা 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 হেণ্ডশ্বেক কৰি আহ, কিন্তু ছোৱালীজনীয়ে যেতিয়া দাদাৰ ওচৰলৈ গ'ল আৰু হেণ্ডশ্বেক কৰি দিলে তাৰপিছত হ'ল আচল কাণ্ডটো। হেণ্ডশ্বেক কৰাৰ পিছতে বেহুজ হৈ গ'ল। ৱাহ, ইমান ডাঙৰ চেলিব্ৰিটি। कुछ भी baby baby funny I kaise dekhon seni e bokhonoke bhabi so Lamborghini sai sone homoy goni tur lagi ase khoni tu bapere di bolage pap। আপুনিও জানে ময়ো জানো প্ৰেমত বোলে সন্দেহ বস্তুটো বেয়া, কিন্তু আমাৰ দাদাৰ হয়তো সেইটোৱে বেছিকে। কিয়নো এজনী ছোৱালীৰ লগত দাদাই কথা পাতি আছে আৰু লগৰ এজনে আহিল দাদাকৈ হেণ্ডশ্বেক কৰিলে আৰু সেই ছোৱালীজনীকো হেণ্ডশ্বেক কৰিলে, কিন্তু ৱাহ, দাদাই দেখোন আমাৰ ৰাকু ডাকো পিছ পেলাই দিব এক্টিঙত। এই ভিডিঅ'টোত হয়তো আপোনালোকে দেখিলেই যে দাদাই নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিছে আৰু গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিয়ে ডাইৰেক্ট এজনী বেলেগক চকু। মই তোমালোকক কৈছো ভাই, ৰিয়েল লাইফত এসোপা কাম নকৰিবা, ব্ৰেকআপ কৰাই মাৰিব এখেতে। কোনোবাই হয়তো এইষাৰ কথা ঠিকেই কৈছিল, প্ৰেমৰ নিচা নিচা মদৰ নিচা নিচা দুয়ো বিদ নিচা বৰ সাংঘাতিক জানা। তাৰ প্ৰমাণ স্বৰূপে এয়া চাওক। he na mati thakile bolibo he joni niboke haile matile kauri re ja iman jodi be ami nasabi okama। ছোৱালী চোৱাৰ দাদাৰ ইমানেই নিচা যে মোবাইলটোকে উল্টাকে ধৰি পেলালে। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। দাদাক যাতে কোনেও পাৰ্চনেলি হেট নিদিয়া, কাৰণ কাকো পাৰ্চনেলি হেট দিয়া আমাৰ উদ্দেশ্য নহয়, আপোনালোকক কেৱল অলপমান সময় মনোৰঞ্জন দিয়াহে। আৰু যদি ভাই ভিডিঅ'টো ভাল লাগিল নিশ্চয়কৈ লাইক কৰি দিব পাৰে আৰু হোৱাটছএপৰ ষ্টেটাছত ভাই শ্বেয়াৰ কৰি দিয়া, ইনষ্টাগ্ৰামৰ ষ্টৰিত শ্বেয়াৰ কৰি দিয়া। যদি মোক ইনষ্টাগ্ৰামত মেনশ্যনো কৰিব বিচাৰা লিংক ডেছক্ৰিপশ্যনত আছে। বাই बाय बाय टाटा गुड बाय गया।